নমস্কাৰ বন্ধুসকল, মোৰ নাম ৰাজ আৰু আসাম টিউব চেনেললৈ আপোনাক সকলোকে মই আকৌ এবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, বহুত মানুহ যেতিয়া প্ৰথমবাৰ ইউটিউবলৈ আহে তেওঁলোকৰ মনত কিছুমান ডাউট থাকে। প্ৰথম ডাউটটো হ'ল যে ইউটিউবক আমি এজ এ কেৰিয়াৰ হিচাপে ল'ব পাৰোঁ নে নোৱাৰোঁ। তেতিয়া আকৌ তেওঁলোকৰ মনত আৰু এটা ভাৱ আহে যে আমিতো বহুত কিবা কিবি কৰিব পাৰোঁ দেখোন। তেতিয়া তেওঁলোকৰ মনত এটা ডাউট আহে যে আমি এটা চেনেলেই বনাওঁ নে ৩-৪টা মাল্টিপল চেনেল বনাওঁ, নে এটা চেনেলকে আমি চলিব দিওঁ, নে কি কৰোঁ। আপোনালোকৰ সকলো ডাউট আজি মই এই ভিডিঅ'ৰ যোগেদি ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। যদিহে আপোনালোকে ইউটিউবত ছাকচেছ হ'বলৈ ইচ্ছা কৰিছে তেন্তে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাওক, কাৰণ এই ভিডিঅ'টো আপোনালোকৰ কেৰিয়াৰত বহুত কাম দিব। আৰু মই ভিডিঅ'টো এই কাৰণেই বনাইছোঁ যাতে কিছুমান সৰু সৰু ইউটিউবাৰে এই ভিডিঅ'টোৰ পৰা কিছুমান সহায় পায়। গতিকে ভিডিঅ'টো শেষলৈকে চাওক। চ' এতিয়া প্ৰথম কথাটো হ'ল যে ইউটিউবত স্ক'প আছে নে নাই। তেন্তে কওঁ যে ইউটিউবত বহুত স্ক'প আছে আৰু আপোনালোকে ইয়াৰ পৰা আনলিমিটেড টকা ইনকাম কৰিব পাৰিব। কিন্তু ইয়াতে কথা এটা, আপোনালোকৰ মনতো বহুত ধৰণৰ আইডিয়া আছে, গতিকে আপোনালোকে ষ্টাৰ্ট কেনেকুৱা কৰিব বা কাম কেনেকৈ কৰিব। চাওক, প্ৰথম ভুলটো হ'ল যে মানুহে এইটো কৰে যে ধৰক এজন মানুহ আছে, তেওঁৰ ৩-৪ ধৰণৰ আইডিয়া আছে। তেওঁ বহুত ভাল ধৰণৰ কুকিং কৰে, তেওঁ বহুত ঘূৰা ফুৰা কৰে, তেওঁ আৰু গেজেটবোৰো ভাল পায়, বা তেওঁ ডেন্স ভাল কৰে। বহুতবাৰ যেতিয়া কিছুমানে চেনেল ক্ৰিয়েট কৰে তেওঁলোকে এটা চেনেলতে সম্পূৰ্ণ সকলো ধৰণৰ ভিডিঅ' তেওঁলোকে মিক্স কৰি দিয়ে, আৰু তেনেকুৱাতে তেওঁৰ চেনেলত কেতিয়াবা ভিডিঅ' ভাইৰেল হৈও যায়, আৰু তেওঁ সেই চেনেলটোত কণ্টিনিউ কাম কৰি থাকে আৰু আগলৈ গৈ সেই চেনেলটোত ভিউজ অহা বন্ধ হৈ যায় আৰু এভাৰেজ ভিউ নাহে। কিন্তু আমি কেতিয়াও এনেকুৱা ভুল কৰিব নালাগে। কিন্তু ইয়াৰ এইটোও অৰ্থ নহয় যে আপুনি একেলগে ইউটিউবত ৩-৪টা চেনেল একেলগে ক্ৰিয়েট কৰক, এটা কুকিং, এটা ট্ৰেভেলিং, এটা আপুনি ডেন্সিং, এটা গেজেট ৰিভিউ কৰা চেনেল। বন্ধুসকল, এনেকুৱা ভুল কেতিয়াও কৰিব নালাগে। বন্ধুসকল, আজি মই আপোনালোকক এটা বহুত ভাল ধৰণৰ কথা ক'বলৈ গৈ আছোঁ যে আপোনালোকে যদি ভাবে যে আপুনি ৪ ধৰণৰ কাম কৰিব পাৰে তেন্তে আপুনি মাত্ৰ তাৰ পৰা এটা আপুনি ছিলেক্ট কৰক। এইটো কামত মই বহুত বেছি কমফৰ্ট হয়, এই কামটো মই ভালকৈ পাৰিম, এই কামটোতে মই সম্পূৰ্ণ পাৰ্গত হয়, আৰু এইটোতে মই বহুত ধৰণৰ কণ্টেণ্ট ক্ৰিয়েট কৰিব পাৰিম, আৰু ইয়াত বহুত ধৰণৰ মই ভিডিঅ' বনাব পাৰিম। লাগিলে মই এণ্টাৰটেইনিং কৰিব পাৰিম, বা মই ডেন্স কৰিব পাৰিম, বা মই মানুহকে শিক্ষা দিব পাৰিম, বা মই কিবাকে এডুকেশ্যন দিব পাৰিম মানুহক। মানে মই এই কণ্টেণ্টটোত মই বহুত ধৰণৰ ভিডিঅ' বনাব পাৰিম আৰু বহুত দিনলৈকে বনাব পাৰিম। তাৰপিছত আপুনি চেনেল অ'পেন কৰক আৰু সেই কণ্টেণ্টবোৰৰ ওপৰত আপুনি ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰক। ইয়াতে এটা কথা, কিন্তু সকলো এৰি যাতে আপুনি ইউটিউবত নাহে। এনেকুৱা নহয় যে ইউটিউবত স্ক'প আছে বুলি আপুনি পঢ়াত শুনা এৰি পেলাই আপুনি যদি চাকৰি কৰি আছে, আপুনি যদি পঢ়া শুনা কৰি আছে তেন্তে আপুনি পঢ়া শুনা চাকৰি সকলো এৰি আপুনি ইউটিউবলৈ আহক। এনেকুৱা নহয়, এনেকুৱা ভুল আপুনি নকৰিব কিন্তু কেতিয়াও। আপুনি ইউটিউব ষ্টাৰ্ট কৰক, কিন্তু আপুনি আগতে যি কৰি আছিলে আপুনি সেইটো কৰি থাকক। চাওক, আপুনি যেতিয়া ইউটিউব ষ্টাৰ্ট কৰিব, ইউটিউব ইমান সহজো নহয়, ইমান ইজি নহয় যে আপুনি এটকা দি পেলাই দোকানৰ পৰা চকলেট কিনি আনি খাই দিলে এনেকুৱাকৈ ইউটিউব কৰিব নোৱাৰিব আপুনি কেতিয়াও। অলপ কষ্ট আছে, অলপ টাইম লাগিব, আৰু কিছুমান লাকৰ ওপৰত কথা থাকে। কিন্তু আপুনি যদি কাম কৰি গৈ থাকে সঠিক নিয়মেৰে, সঠিক প্লেনিঙেৰে, তেন্তে কিছুদিনৰ ভিতৰতে আপোনাৰ চেনেল গ্ৰ' হৈ যাব, আপোনাৰ টকা আহিব ধৰিব, আৰু এটা সময় এনেকুৱা আহিব যে আপোনাৰ এটা পাৰ্মানেণ্ট ইনকাম হ'বলৈ ধৰিব। এটা আইডিয়া হৈ যাব যে মই মান্থলি ইউটিউবৰ পৰা ইমানখিনি ইনকাম কৰিব পাৰি আছোঁ, আৰু তেতিয়া আপুনি আপোনাৰ জব এৰিব পাৰে যদিহে আপুনি বিচাৰে বা দেখে যে ইয়াত মই সন্তুষ্ট এতিয়া। আৰু যদিহে আপোনাৰ চেনেলটো বৰ্তমান ধুনীয়াকৈ চলি আছে তেতিয়াহ'লেহে আপোনাৰ দুটা আইডিয়া এতিয়াও বাচি আছে, আৰু তেতিয়া আপুনি আৰু দুটা বেলেগ বেলেগ চেনেল খুলি ল'ব লাগে। মানে প্ৰথম এটা, তাৰপিছত এটা, যেতিয়া দ্বিতীয়টো ভালদৰে চলি থাকে তেতিয়া আপুনি তৃতীয়টো ক্ৰিয়েট কৰি ল'ব লাগে। এতিয়া মই আপোনাক এটাতকৈ বেছি চেনেল ক্ৰিয়েট কৰিবলৈ কিয় কৈছোঁ, তাৰ কাৰণ আছে। কাৰণ ইউটিউবত যিমান বেছি স্ক'প আছে তাতকৈ বেছি ৰিস্ক আছে। হ'ব পাৰে আপোনাৰ কেতিয়াবা কিবা প্ৰব্লেম হ'ব পাৰে, আপোনাৰ চেনেল ৰিমুভ হৈ যাব পাৰে, আপোনাৰ চেনেল ডিলিট হৈ যাব পাৰে, যিকোনো হ'ব পাৰে কেতিয়াবা আপুনি বেমাৰত পৰি গ'ল, আপুনি ক'ৰবাত ফুৰিবলৈ গ'ল, আপুনি 2-3 মাহ ভিডিঅ' দিবলৈ পৰা নাই, তাৰপিছত চেনেলত ভিউজ অহা বন্ধ হৈ গ'ল, যি টি হ'ব পাৰে, চব আনচাৰ্টেইন হয়। ধৰি লওক আপোনাৰ মেইন চেনেলটো কেতিয়াবা এনেকুৱা কণ্ডিশ্যনত আহি গ'ল, ৰিমুভ হৈ গ'ল, ডিলিট হৈ গ'ল, বা কিবা প্ৰব্লেম হৈ গ'ল, তেতিয়া আপোনাৰ লগত 2টা চেনেল আৰু থাকিব, আৰু তেতিয়া আপোনাৰ লগত অডিয়েঞ্চো থাকিব। তেতিয়া আপোনাৰ ইমান এটা ডাঙৰ ঝটকা নালাগিব, আৰু সেইকেইটাৰ চেনেলৰ ছাপৰ্টত আপুনি আকৌ এটা চেনেল ক্ৰিয়েট কৰিব পাৰিব, আৰু আপোনাৰ চেনেলটো গ্ৰ' কৰিব পাৰিব। মানে মূল কথা ক'বলৈ গ'লে আপোনাৰ গাড়ীখন চলি থাকিব, মাজতে অলপ শ্ল' হ'ব কিন্তু গাড়ী আপোনাৰ নৰখিব। চ' মানে বন্ধুসকল, আপুনি এনেকুৱা প্লেনিং দিয়ে ইউটিউব ষ্টাৰ্ট কৰিব লাগিব, আৰু এইটোৱে বেষ্ট প্লেনিং হয় ইউটিউবত ছাকচেছফুল হ'বলৈ আৰু ইউটিউবত পইচা ইনকাম কৰিবলৈ। যদি আপোনালোকৰ মোৰ এই ইনফৰমেশ্যন ভাল লাগিলে বা এই ভিডিঅ' ভাল লাগিলে তেন্তে এই ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, আৰু আসাম টিউব চেনেলটো চাই থকাৰ বাবে আপোনাক সকলোকে মই ধন্যবাদ জনাইছোঁ।